নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ নদী কিনাৰ বগৰী খাবলৈ। এইফালে দেখুৱাইছোঁ বগৰী গছ, চাওক। এতিয়া আমি বগৰী পাৰিব লৈছোঁ, দেখুৱাইছোঁ, লগতে লাঠি লৈ লৈছোঁ। চাই থাকক। এয়া অনুপে লৰাই দিছে বগৰী, সৰিছে। এইপিনে চাওক, জুম কৰি দেখুৱাইছোঁ, বগৰী লাগি আছে এইফালে। লৰাই দিয়ে, তাৰপিছত বুটলিম চবেই। স্কুটিৰ ওপৰত উঠি লৈছে। পালোঁ, খাই চাওঁ চব কেনেকুৱা। মিঠা, বহুত মিঠা। কোৱা, খাই দেখে টেঙা নেকি ন? ভালেই। মোক তই কাহিনী খাই বহুত ভাল লাগে। অলপ আগৰ পৰা আহোঁগৈ, আগত ধেৰ বগৰী গছ আছে, চাওঁগৈ তাত। ওখ দলং, বৰ ওখ দলং। অলপ বেছি হেলনীয়া হ'ল। দলংখন এনেকুৱা মানে তেৰা বেকা, চুৰ কৰি কৰি দলঙৰ অৱস্থা বেয়া কৰি দিলে। উঠিব লাগে, ভয় লাগে। দেখুৱাই আছোঁ, চাই থাকক। বগৰী পৰা তো আছে তো, খালি বহুতখিনি ছিঙিলে খালি দিয়ে মানুহ। পুৰা হিলাই দিয়ে। হৈছে নদী ক'ত গ'ল? এইটো ভাঙো চবৰা। এনে খাইছে যে নদী, চপৰা লৈ লওঁ, পাৰিম এতিয়া। নদী মাৰিছোঁ বগৰী বিচাৰি হৈ গ'ল। লাগে ঘৰ মই হ'ম আৰু, কিন্তু তাৰ আগতে
এটা দেখুৱাইছোঁ বগৰী এইটো চব কি ৰঙা ৰঙা খাই দেখুৱাইছোঁ মিঠা চাপ এইটো দেখুৱাই দিয়া বাকী দিওঁ দেই এইখিনি চাওক আজি কষ্ট কৰি মই এইখিনি পালোঁ কেনেকুৱা লাগিলে পাৰি ভাল লাগিলে লদি মাৰি মাৰি অলপ হাতখন বিষালে যদিও কষ্ট ফল মিঠা হয় বহুতখিনি পালোঁ 1-2 কেজিমান হ'ব যাওঁ ঘৰত সন্ধিয়া হ'বলৈও টাইম হৈছে ব'লা ব'লা ৰ'বা হেৰি কৰি লওঁ বেলি মাৰ যাব হ'ল আমিও ঘৰা ঘূৰি হওঁ আৰু বাইদেউ ভালে নাই অঁ আমিও যাওঁ আৰু ঘৰত শিমলু গছৰ ফুল চাওক শিমলু গছ এইজোপা শিমলু ঠিক আছে তেনেহ'লে আমি এতিয়া যাব ওলাইছোঁ যাওঁগৈ তেনেহ'লে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নতুন নতুন ভিডিঅ'বোৰ সোনকালে পাই থাকিবৰ বাবে বাই বাই আকৌ লগ পাম